तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल। मोर नाम दीपज्योति दत्त। आपलोके चाइছে আপোনালোকৰ মোৰ यूट्यूब चैनल डीडी व्लॉग्स ऑफिशियल। তো আজি নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছো। তো থাম্বনেলত দেখিছেই যে ভিডিওটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। হয়, আজি আমাৰ আটাপাম গাঁৱৰ যুৱ সংঘত এখন শিশু ভাওনা আছে ৰাতিলৈ, আৰু এতিয়া দুপৰীয়া সময়ত বৰসভা হ'ব। তো আমাৰ ৩-৪খন গাঁৱৰ সকলো কেইজন ভকত বৈষ্ণৱসকল আহিব। তো আজি ভাওনা শিশুসকলে কেনেদৰে মানে পৰিৱেশন কৰিব নিজৰ চৰিত্ৰ মতো আপোনালোকৰ দেখাব মই ট্ৰাই কৰিম। তো ভিডিওটো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকিব। যিসকল ব্যক্তি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি থৈ যোৱা, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ কোনো টকা প্ৰয়োজন নহয়। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। তো ভিডিওটো আমি আৰম্ভ কৰোঁ। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः। তো হে গাইজ, আজিৰ দিনটোত বৰসভাত কি হ'ল তো আপোনালোকে দেখিলে ক্লিপখিনি। তো বেছি দিব নোৱাৰিলোঁ তাত অলপ ব্যস্ত হৈ থকাৰ কাৰণে। তো এতিয়া ভাওনা আছে, সৰু সৰু ল'ৰা ছোৱালীও ভাওনা কৰিব। তো চামগৈ পোৱালীকেইটা। তো ভিডিঅ' ক্লিপ অলপ দেখাব ট্ৰাই কৰিম ভাওনাৰ। তো চাই দিব ভিডিঅ'টো আপোনালোকে। তো মই যাব লৈছোঁ ভাওনা য'ত হ'ব আমাৰ আটাপাম যুৱ সংঘত।
তাত ধুই ল'বলৈ বাৰু তাই ঘৰত থকা গোসাঁনীনে আজি তাই আহক আকৌ এবাৰ দিব লাগিব Hare